Welcome back to my YouTube channel. আৰু এতিয়া হৈছে ইভিনিং টাইম। গুড ইভিনিং ফ্ৰেণ্ডছ। আৰু এতিয়া অলপ মই ফুৰি আহোঁ। বলক আপোনালোকক অলপমান দেখাই দিওঁ। আৰু ফ্ৰেণ্ডছ এতিয়া আমি ফুৰিব যাব ওলাইছোঁ। আৰু ফ্ৰেণ্ডছ এতিয়া অলপ ওলাই আহিছোঁ, চাই থাকক। আমি আচলতে সদায় ইভিনিং টাইমত ফুৰিব আহোঁ। আৰু ইয়াৰ আগত চাইকেলটো চলাই লৈছোঁ, চাইকেল চলাই গ'লোঁ। তাৰপিছত গা পা ধুই আকৌ এতিয়া ওলাই আহিছোঁ, অলপ খোজকাঢ়িব মানে ফুৰিব অলপ ওলাই আহিছোঁ। আৰু মই ভাবিলোঁ কি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু এইটো আমাৰ নদীটো, আৰু আমি ৰাস্তাৰে গৈ আছোঁ। আৰু সেইফালে আছে সেইবিলাক একদম পুৰা নদী, আৰু সেইফালে আছে গোটেই পথাৰবোৰ। এইফালে গোটেইবিলাক জংঘল, সেইফালে এইবিলাক গোটেই জংঘল। হা? আৰু এইফালেও গোটেইবিলাক পথাৰেই, আৰু সেইটো এটা নদী। বাকীবিলাক চব জংঘল। আৰু ফ্ৰেণ্ডছ, ৰাতিপুৱা আমি আচলতে ফুৰিব নাহোঁ, ৰাতিপুৱা চাইকেলে চলাওঁ, কিন্তু ইভিনিং টাইমত চাইকেল চলাই অলপ ফুৰোঁ, কাৰণ তেতিয়া ভাল লাগে আচলতে। আৰু আমি ৰাতিপুৱা চাইকেল চলাওঁ আৰু কেতিয়াবা পাৰিলে আপোনালোকক দেখাম। আৰু একদম মানে আকাশখন একদম ক'লা হৈ আছে, কাৰণ বৰষুণ আহিব পাৰে। সেইবাবে আমি এতিয়া ঘৰলৈ যাওঁ। মানে এতিয়া ঘূৰিছোঁ আৰু দূৰলৈ গ'লোঁ হয়, কিন্তু আজি তাৰমানে কি একদম পূৰা ক'লা কৰি আহিছে, সেইবাবে বেছি দূৰলৈ নগ'লোঁ। আমাৰ ওচৰতে এটা ধুনীয়া পৰিৱেশ আছে, পৰিৱেশটো ধুনীয়া হয়, সেইখিনি ধুনীয়া লাগে সেইখিনিলৈ। কিন্তু কি হ'ল তাৰমানে কি এতিয়াতো বৰষুণ দিয়াৰ নিচিনা কৰিলে, সেইবাবে সেইফালে নাযাওঁ আৰু পুনৰ ঘৰলৈ উভতিছোঁ। বলক ঘৰলৈ যাওঁ। আৰু এনেকৈ এইবিলাক তেতিয়াই দেখা পাইছিলে, গোটেই পথাৰ আৰু গোটেই একদম সেউজীয়া আমাৰ এইখিনিৰ পৰিৱেশটো। বলক আপোনালোকক মই দেখাই আছোঁ। এইবিলাক চব বাঁহগছ এইবিলাক গোটেই বাঁহগছ, ইফালৰ গোটেই লাইন বাঁহগছ আচলতে। আৰু এইখিনিত পুৰা গছেই গছ আছে আচলতে। এইফালেও এইবিলাক পুৰা গছ, আৰু এইফালেও জংঘল আছে আচলতে, কাৰণ নদীৰ পাৰ হয়তো, সেইবাবে পুৰা এইবিলাক সেউজীয়া চাওক, এইবিলাক চব সেউজীয়া। আৰু এইফালেৰে এটা ৰাস্তা আছে, এইটো ৰাস্তাৰে সোমাই গ'লে আচলতে পথাৰ পায়। এইবিলাক একদম নাৰিকল গছ, সেইডাল নাৰিকল গছ, এইবিলাক আচলতে নাৰিকলৰে গছ। এইবিলাক গোটেই সেউজীয়া। আচলতে আমাৰ এইখিনি ঠাইত একদম পুৰা সেউজীয়া তাৰমানে কি, ইয়াতে গোটেই গছ গছনি ঘাঁহ বন একদম বহুত বেছি, আৰু দেখাত ধুনীয়া জেগাখিনি। সেইডাল দেখিছেনে,
নাৰিকল গছ আৰু এনেকৈ আহি আমাৰ ঘৰটো পাই গ'লোঁ। আৰু ফ্ৰেণ্ডছ আমাৰ চাওক এইজোপা কি ধুনীয়া ফুল, একদম ৰঙা ৰঙা চাওক। আৰু এইফালে আমাৰ গোটেইখিনি ফুলৰে বাগিচা টাইপ, ফুলেই চব। আৰু আমি এতিয়া ঘৰত সোমাওঁ। সেইফালেও এটা ৰাস্তা আছে, সেইফালেৰে আমাৰ চকটোত যাব পাৰি। আৰু এতিয়া আমি ঘৰত সোমাই গ'লোঁ। আৰু এতিয়া বাহিৰৰ পৰা আহিছোঁ, সেইবাবে প্ৰথমতে ধুনীয়াকৈ মুখ হাত ধুই আহোঁ। ব'লক মুখ হাতখন ধুই আহোঁ। আৰু ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এয়াই আছিল। মই ফুৰিব যোৱা জেগাখিনি আপোনালোকক দেখাই দিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে। বাই বাই ফ্ৰেণ্ডছ। দূৰলৈ নগ'লোঁ। আমাৰ ওচৰতে এটা ধুনীয়া পৰিৱেশ আছে, পৰিৱেশটো ধুনীয়া হয়, সেইখিনি ধুনীয়া লাগে সেইখিনিলৈ। কিন্তু কি হ'ল, তাৰমানে কি এতিয়াতো বৰষুণ দিয়াৰ নিচিনা কৰিলে, সেইবাবে সেইফালে নাযাওঁ আৰু পুনৰ ঘৰলৈ উভতিছোঁ। ব'লক ঘৰলৈ যাওঁ। আৰু এনেকৈ এইবিলাক তেতিয়াই দেখা পাইছিলে, গোটেই পথাৰ আৰু গোটেই একদম সেউজীয়া সেউজীয়া আমাৰ এইখিনিৰ পৰিৱেশটো। ব'লক আপোনালোকক মই দেখাই আছোঁ। এইবিলাক চব বাঁহগছ এইবিলাক চব, এইবিলাক গোটেই বাঁহগছ, ইফালৰ গোটেই লাইন বাঁহগছ আচলতে। আৰু এইখিনিত পুৰা গছেই গছ আছে আচলতে। এইফালেও এইবিলাক পুৰা গছ, আৰু এইফালেও জংঘল আছে আচলতে, কাৰণ নদীৰ পাৰ হয়তো, সেইবাবে পুৰা এইবিলাক সেউজীয়া সেউজীয়া চাওক, এইবিলাক চব সেউজীয়া সেউজীয়া। আৰু এইফালেৰে এটা ৰাস্তা আছে, এইটো ৰাস্তাৰে সোমাই গ'লে আচলতে পথাৰ পায়। এইবিলাক একদম নাৰিকল গছ, সেইডাল নাৰিকল গছ, এইবিলাক আচলতে নাৰিকলৰে গছ। এইবিলাক গোটেই সেউজীয়া সেউজীয়া। আচলতে আমাৰ এইখিনি ঠাইত একদম পুৰা সেউজীয়া সেউজীয়া, তাৰমানে কি ইয়াতে গোটেই গছ গছনি, ঘাঁহ বন একদম বহুত বেছি, আৰু দেখাত ধুনীয়া জেগাখিনি। সেইডাল দেখিছেনে, নাৰিকল গছ। আৰু এনেকৈ আহি আমাৰ ঘৰটো পাই গ'লোঁ। আৰু ফ্ৰেণ্ডছ, আমাৰ চাওক এইজোপা কি ধুনীয়া ফুল, একদম ৰঙা ৰঙা চাওক। আৰু এইফালে আমাৰ গোটেইখিনি ফুলৰে বাগিচা টাইপ, ফুলেই চব। আৰু আমি এতিয়া ঘৰত সোমাওঁ। সেইফালেও এটা ৰাস্তা, ঘৰত সোমাই গ'লোঁ। আৰু এতিয়া বাহিৰৰ পৰা আহিছোঁ, সেইবাবে প্ৰথমতে ধুনীয়াকৈ মুখ হাত ধুই আহোঁ। ব'লক মুখ হাতখন ধুই আহোঁ। আৰু ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এয়াই আছিল। মই ফুৰিব যোৱা জেগাখিনি আপোনালোকক দেখাই দিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে। বাই বাই ফ্ৰেণ্ডছ।